খালি দুবাৰ নুসুধিব চব আছে নাই উলিয়াই লওক মানুহ কোনোবা ৰখি গ'ল নেকি চাই লওক চব আগত আহি লওক যাতে আৰু পাছফালে আছে নেকি কোনোবা হ'ব আপোনাৰ পৰিদৰ্শনৰ পাছৰ পৰা নাৰায়ণপুৰবাসী এখন পূৰ্ণাংগ কলাক্ষেত্ৰ আশা কৰিব পাৰেনে? আজি মই যোৱাবাৰ মাধৱদেৱ কলাক্ষেত্ৰ চাবৰ কাৰণে আহিছিলোঁ সেই সময়ত যিখিনি কাম আমি অৰ্ধনিৰ্মিত অৱস্থাত দেখিছিলোঁ তাক পূৰ্ণ কৰাৰ বাবে এটা চেষ্টা চলোৱা হৈছিল আৰু কিছু কাম আগবাঢ়িছিলে পৰৱৰ্তী সময়ত আমি এটা কথা গম পালোঁ যে ইয়াৰ বাবে কোনো স্থাপত্যবিদ বা আৰ্কিটেক্সাৰ বুলি বা আৰ্কিটেক্ট বুলি যাক কওঁ তেনেকুৱা কোনো বিশেষ আৰ্কিটেক্টো নিযুক্তি কৰা হোৱা নাছিল আৰু কোনোবা এটা প্ৰজেক্ট MLA ফাণ্ডৰ পৰা কোনোবা সাংস্কৃতিক বিভাগৰ পৰা কোনোবা আন DC ফাণ্ডৰ পৰা তেনেকৈ চেগা চুৰুকাকৈ এই প্ৰজেক্টটো বনোৱা হৈছিলে আজি আমি সিদ্ধান্ত লৈছোঁ যে এতিয়া এই প্ৰজেক্টটো আমাৰ গড়কাপ্তানি গৃহ বিভাগৰ পৰা আমি কৰি ল'ম আৰু অসমৰ এজন খুব কথিত জহা আৰ্কিটেক্টক আমি এই প্ৰজেক্টটোৰ কাৰণে নিযুক্তি কৰিম আৰু প্ৰায় মই এটা হিচাপ কৰিছোঁ যে আমাক আৰু 20 কোটিমান টকা খৰচ কৰিব লাগিব এই প্ৰজেক্টটোৰ কাৰণে ইয়াত এটা আমাক ষ্টেট অফ আৰ্ট অডিটৰিয়াম লাগিব ইয়াত শিশুসকলৰ উদ্দেশ্যে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে আমি কিছু অনুষ্ঠান গঢ়ি তুলিব লাগিব আমাৰ মাজত থকা পুখুৰীকেইটা আমি আটক ধুনীয়া কৰি নিৰ্মাণ কৰিব লাগিব যাতে দৰ্শনাৰ্থীৰ এটা আকৰ্ষণৰ স্থল হয় এই অঞ্চলত আমাৰ বহুবিলাক প্ৰাচীন সম্পদ আছে সেই গোটেই সম্পদখিনি যাতে আমি মিউজিয়ামটোলৈকে লৈ আহিব পাৰোঁ সেইকাৰণে এটা আমি ভাল মিউজিয়াম বনাব লাগিব গতিকে এই গোটেই কামখিনি কৰিবৰ কাৰণে আমি গড়কাপ্তানি বিভাগৰ পৰা আমাৰ বাজেটৰ পৰা আমি প্ৰায় 20 কোটিমান টকা খৰচ কৰি ইয়াক আমি সুন্দৰ কৰি বনাবৰ বাবে চেষ্টা কৰিম অহা 10 দিন 15 দিনৰ ভিতৰত ইয়াতে আৰ্কিটেক্ট আহিব তেওঁ চাব চোৱাৰ পিছত মই 2 মাহ পিছত আকৌ এবাৰ আহি যাম যেতিয়া প্লেনটো ফাইনেলাইজ হ'ব স্থানীয় ৰাইজক প্লেনটো মই দেখুৱাম আৰু স্থানীয় ৰাইজৰ অনুমোদন হোৱাৰ পিছত সেই প্লেন মতে আমি কামখিনি নতুনকৈ আৰম্ভ কৰিম কিন্তু যিখিনি পুৰণা লোৱা হৈছিলে সেইখিনিও নিৰ্মাণৰ কাম সমান্তৰালভাৱে চলি থাকিব যাতে ৰাইজে অনুষ্ঠানটো ব্যৱহাৰ কৰিব পৰা এটা অৱস্থালৈকে আহি পৰে 5 কোটি টকাৰ যিখিনি কাম কৰা হৈছিলে প্ৰায় গৰিষ্ঠ সংখ্যক টকা ইতিমধ্যে ওলাই গৈছে গতিকে কাম কিন্তু হোৱা নাই গতিকে এই ক্ষেত্ৰত আপোনালোকে বিভাগীয়ভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি মই নাজানো কিন্তু মোক যিটো কৈছে চিফ ইঞ্জিনিয়াৰে যে 2004-5 চিডিউলৰ ওপৰত ইয়াত কামটো কৰি আছে আৰু 2004-5 যিখিনি সম্পদৰ দাম আমাৰ PWD নিয়মত 5 কোটি আছিল এতিয়া তাৰ মূল্য 12 কোটি হৈ গ'লগৈ গতিকে ইয়াত তদন্ত কৰিলে আমি দিবলগীয়া হ'ব এনেকুৱা হ'ব পাৰে সেইকাৰণে মই ভাবোঁ যে যেনে তেনে কামখিনি উলিয়াই লোৱাই ভাল হ'ব কাৰণ 2004-5 চিডিউলৰ ওপৰত 2019 চনত কোনো ঠিকাদাৰে কাম কৰিব নোৱাৰে নতুন এষ্টিমেট মতে কিমান দিন লাগিব কামটো চলাব নতুন এষ্টিমেট মতে কিমান দিনত শেষ কৰা পৰিকল্পনা প্ৰকল্পটো শেষ হওঁতে হয়তো 2-3 বছৰ লাগিব কিন্তু প্ৰথম পৰ্যায়টো সম্পূৰ্ণ কৰি আমি ৰাইজক মুকলি কৰি দিম লগত দ্বিতীয় তৃতীয় পৰ্যায় আমাৰ কাম চলি থাকিব কিন্তু আমি কামটো ৰখাই নথওঁ যাতে ৰাইজ আহিব পাৰে ৰাইজে চাব পাৰে বা কালচাৰেল ডিপাৰ্টমেণ্টে প্ৰজেক্টটো টেক অভাৰ কৰি ল'ব পাৰে তেওঁলোকে ইয়াত কৰ্মচাৰী দিব লাগিব বিষয়া দিব লাগিব মাধৱদেৱৰ বা মহাপুৰুষ শংকৰদেৱৰ ওপৰত জানা ব্যক্তিক নিযুক্তি দিব লাগিব বিভিন্ন আৰ্ট কালচাৰ সত্ৰীয়া নৃত্যৰ ব্যৱস্থা কৰিব লাগিব গতিকে এই যিখিনি এটা হ'ল হাৰ্ড ৱৰ্ক এটা হ'ল ছফ্ট ৱৰ্ক যিখিনি ছফ্ট ৱৰ্ক এই বিল্ডিংখিনিলৈ আমি কৰিব পাৰিম আৰু মই ভাবোঁ যে 2020 চনৰ শেষৰ ফালে আমি প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিব পাৰিম হয়তো যিকেইটা ডাঙৰ কাম আমি ল'ম যে এটা আমি ষ্টেট অফ আৰ্ট এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম এটা বনাব খুজিছোঁ সেইটো হয়তো 2 বছৰ সময় ল'ব গতিকে কিছু কাম অলপ দীঘলীয়া সময় ল'ব কিছু কাম সোনকালে হৈ যাব ভূমিদাতা যিগৰাকী আমাৰ সত্ৰাধিকাৰ 100 বছৰ পাৰ হ'ল তেখেতে যিটো বদান্যতাই আপোনাৰ ভূমিদান কৰিছিল তেখেতক চৰকাৰে আজিও অৱহেলিত ঠিক অৱহেলিত নহয় যোৱাবাৰ মই আহি তেখেতৰ লগত কথা পাতি যোৱাৰ পিছত তেখেতক আমি সাংস্কৃতিক পেঞ্চনৰ ব্যৱস্থা কৰি দিছোঁ আৰু ভূমিখিনিৰ যিটো আমাক দান দিলে
সেই ক্ষেত্ৰত যদি সত্ৰই আমাৰ পৰা কিবা বিচাৰে আমি চৰকাৰে সেইখিনি আগবঢ়াম, তাত কোনো কথা নাই। কিন্তু তেখেতসকলে মোক যোৱাবাৰ আহোঁতে অকল পেঞ্চনটোৰ কথাই কৈছিলে, সেইটো মই ততাতৈয়াকৈ ব্যৱস্থা কৰি দিছোঁ। আজিও মই কথা পাতিম, কিবা যদি আৰু অতিৰিক্ত বিচাৰে আমি কৰি দিম, তাত কোনো আপত্তি নাই। আজিও কিন্তু ভূমি যিখিনি আপোনাৰ দান কৰা হ'ল সেইখিনি ৰাজহ কিন্তু সত্ৰাধিকাৰীকে দি থাকিবলগীয়া আছে। আচলতে কলাক্ষেত্ৰখন আৰম্ভ নাই, ৰাজহখিনিও যি তেওঁলোকে দিছে আমি তাক ঘূৰাই দিব পাৰিম, সেইটোতো 100 টকাত হ'ব, সেইটোতো বিশেষ। মই ভাবোঁ যে আমি বৰ্তমান কলাক্ষেত্ৰখন সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু তেখেতে যিহেতু দান দিছে, দান দিয়া ব্যক্তিক আৰু আমি ৰেভিনিউ দিছেনে নাই, অমুক দিছেনে নাই, এইবিলাক কথা আলোচনা কৰি তেখেতৰ মৰ্যাদাটো আমি কিয় তলত নমাই দিওঁ। গতিকে তেখেতৰ দানটোক আমি কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ। যোৱাবাৰ মই আহোঁতে যিখিনি কথা তেওঁ কৈছে মই কৰি দিছোঁ, আৰু যদি কিবা আমি কৰিব পৰা আমাৰ সামৰ্থ্যৰ ভিতৰত থাকে আমি নিশ্চয় কৰি দিম। ঠিক আছে।